জয় শ্ৰীকৃষ্ণ বন্ধুসকল, স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেল বিমান কুমাৰ নাথ বনদৰৱ চেনেললৈ। আশা কৰিছোঁ আপুনি ভালে আছে আৰু সদায় সুস্থ হৈ থাকক। বন্ধুসকল, আজি মই এচিডিটিৰ ওপৰত এনেকুৱা এটা বনদৰৱ দিব ওলাইছোঁ, বহুতো প্ৰমাণিত আৰু আপোনাৰ ঘৰতেই সহজতে বিচাৰি পাব। বন্ধুসকল, সময়মতে আহাৰ গ্ৰহণ নকৰিলে আৰু খালী পেটত চাহ খালে, বহু সময় ধৰি লঘোণে থাকিলে, উত্তেজক খাদ্য খালে এই ৰোগটো হয়। বন্ধুসকল, এই ৰোগৰ লক্ষণসমূহ এনেধৰণৰ: টেঙা টেঙা উগাৰ আহে আৰু বমি ভাৱ হয়, কলিজা পোৰে আৰু পেটত জ্বলা পোৰা হয়, শৌচ কঠিন হয় আৰু আহাৰ খোৱা অলপ সময়ৰ পাছত বিষ হয়। বন্ধুসকল, গতিকে আমি সময়মতে আহাৰ খাব লাগে, উত্তেজক খাদ্য খাবলৈ নালাগে আৰু খালী পেটত চাহ খোৱাটো কৰিব নালাগে। আৰু এতিয়া আহক বন্ধুসকল, বনদৰৱ কি খালে এই ৰোগ আৰোগ্য হ'ব। প্ৰথমতে গৰম পানীৰ লগত নেমুৰ ৰস মিহলাই ৰাতিপুৱা খালী পেটত আৰু ৰাতি আহাৰ খোৱাৰ 1 ঘণ্টাৰ পাছত খালে এই ৰোগ নাশ হয়। ভীমকল পিটিকি চেনি আৰু ইলাচি লগত খালে এই ৰোগ ভাল হয়, অৰ্থাৎ অম্লশূল ৰোগ ভাল হয়। বন্ধুসকল, এই বনদৰৱ খালে নিশ্চয় আৰোগ্য হ'ব। মাদক দ্ৰব্য, টেঙা বস্তু, অধিক নিমখ খোৱাৰ পৰা দূৰত থাকিব। বন্ধুসকল, আপোনাৰ নিজৰ গুৰুত্ব ৰাখিব। সদায় ভালে থাকক, সুস্থ থাকক আৰু বন্ধুসকল, মোৰ বনদৰৱৰ এই ভিডিঅ'টি লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আজিলৈ ধন্যবাদ।